Hi guys, Assalamualaikum. Good morning. Welcome to my YouTube channel. Bar biale aru majot matto duta din baki ase. Hokolubur jar jogar hoise. Efale mahiye banai ase til aru narikolor pitha. Biato dorkar hoboe. Aru efale biar babe khundi ase khando mami hote log lagi. সকলোখিনি যোগাৰ হৈছে লাহে লাহে যিহেতু মাজত আৰু দুটা দিন হে বাকি আছে এফালে ডাঙৰ মাজুবায়ে বস্তুবোৰ সামৰি আছে বিয়াৰ লগত দিবৰ বাবে কিছুমান বস্তু দৰকাৰ হয় যিবোৰ সৰু সুৰা বস্তু হেখিনি বায়ে এনেকে ভৰাই আছে The next day বিয়ালৈ মাজত মাত্ৰ আৰু এটা দিন বাকি আছে আৰু ভাবিছো আজি পুৰা মেহেন্দি জেতুকা লৈ শেষ কৰি লওঁ যিহেতু বাক মই দিব লাগিব মেহেন্দি খেহে জেতুকা লৈ লওঁ আজি এয়া মাহিয়ে পিছি আছে জেতুকা মই আগতীয়াকৈ লগাই ললো এয়া মেহেন্দি মোৰ মেহেন্দি কেনেকুৱা হৈছে জনাবচোন এফালে মাহিহতকো মেহেন্দি লগাই দিছো কাৰণ কাইলে কইনাক দিয়াৰ পিছত আৰু বেলেগ কাৰোবালে দিব টাইম নহব আৰু এফালে এয়া কইনাক মানে আমাৰ বাক জেতুকা লগাই দিছে মেহেন্দি কাইলে লগাম তেলৰ দিনা কিন্তু জেতুকাখিনি আগতীয়াকৈ লগাই দিয়া হৈছে এয়া লগাই আছে আমাৰ ওচৰ এজনী বৌ আৰু এজনী মাহি জেতুকা লগাই দিয়া হৈ গল The next day Good afternoon guys আৰু আজি হৈছে তেল আৰু আনি আছে চিকেন যিহেতু কাইলে ৰাতিপুৱাই বনাব লাগিব আৰু এফালে আমাৰ ভডিজাটোৱে খেলি আছে মই গা পা ধুই পুৰা ৰেডি হৈ গলো কাৰণ বাক আজি দিম মেহেন্দি আৰু বা এতিয়া গা ধুবলৈ গৈছে আহিলে দিম মেহেন্দি এয়া হৈছে কইনাক দিবৰ বাবে ৰাখি থৈ দিয়া মেহেন্দি আৰু এনেকৈ মই মেহেন্দিখিনি ধুনীয়াকৈ এখন থালত সজাই ললো কইনাৰ মেহেন্দি যেহেতু ভাল লাগিব হেতু কাৰণে মই ধুনীয়াকৈ সজাই ললো আৰু জেতুকাও আছে ইয়াতে ধুনীয়াকৈ সজাই লোৱাৰ পিছত আমাৰ ভতিজাতে তাকো মানে ফটো উঠাই দিব লাগে এই কি ফটো উঠি আছে মেহেন্দি হে ৰচি মেৰে হাথোं में झांझर है बंधी मेरे पाँव में चकले मुंडिया चकले বাক মেহেন্দি দিবৰ বাবে শাৰী পিন্ধাই সজাই দিলো আৰু বাৰ যে এই মুখখন অলপমান ফুলা নিচিনা দেখিছে বাৰ মুখখন ফুলি থকা নাই অৱশ্যে বাক যোৱাকালি চকুৰ তলতে বৰলে কামুৰিলে আৰু এতিয়ালে ভাল পোৱা নাই টেবলেট খাইছে যদিও মানে ফুলি আছে সেহে মুখখন ফুলি থকাৰ দৰে লাগে আৰু এফালে এয়া মই মেহেন্দি দিব ষ্টাৰ্ট কৰি দিলো মেহেন্দি দিয়া আগৰ পৰা আৰু মেহেন্দি দিয়া শেষলৈ আমি ফটো উঠিছিলো বাকো উঠাইছিলো ফটোবোৰো মই ভিডিওৰ মাজতে দেখাই দিলো হৈ গল আৰু কেনেকুৱা হৈছে জনাবচোন মই বেলেগৰ বিয়াৰ মেহেন্দি অৰ্ডাৰ লওঁ কিন্তু বায়ে কৈছে তাই ইমান হেভি নালাগে খুব কম সময়ত হোৱা এটা সিম্পল ডিজাইন লাগে আৰু মই সেইমতে এনেকৈ মেহেন্দি দিলো খুব সিম্পল হয় তাই যাতে আমনিও নাপায় আৰু কম সময়তে হৈছে মেহেন্দি দি থাকোতে ওচৰৰ ভণ্টি এজনীয়ে ভিডিও কেইটামান কৰিছিলে আহকচোন চাওঁ कब वो दिन आएगा जब हम भी मेहंदी लगवाएंगे ना जाने कब आएंगे और डोली में ले जाएंगे बारी ना हमारी बारात देखी मेहंदी रचाई थारी प्रीत में हो मेहंदी रचाई थारी प्रीत में थारे नाम का थारे नाम বাক মেহেন্দি দিয়ালৈ প্ৰায় সন্ধিয়া হৈছিলে আৰু মই বাহিৰলৈ আহি দেখিলো ভণ্টি কেইজনীয়ে বক্স নোহোৱাকৈ পুৰা ডান্স কৰি আছে কাৰণ বক্স অলপ পিছৰ পৰাহে দিব আৰু পুৰা নাচিব সিহঁতে পুৰা ৰেডি হৈ আছে আমিও নাচিম কিন্তু এইটো ভিডিওত নহয় মই ইয়াৰ নেক্সট ভিডিওটোত দেখাম আমিও ডান্স কৰিম বহুত ধামাকা হ'ব ভিডিওবোৰ চাই থাকিব এতিয়া ৰাতি খোৱা বোৱা চলি আছে আৰু নেক্সট ভিডিওত মই দেখাম ইয়াৰ পিছত কইনাক তেল দিয়াৰ নিয়ম আছে আৰু আমি আজি পুৰা নাচি ধামাকা কৰিম ভিডিওবোৰ চাই থাকিব এই ভিডিওটো যদিহে ভাল লাগিছে লাইক শেয়াৰ কৰিব কমেন্ট কৰি জনাব কেনেকুৱা পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই খুদা হাফিজ